এই এক্সপেৰিমেণ্টৰ কাৰণে আমাক লাগিব চেনি, যিবোৰ মই আগতীয়াকৈ গুড়ি কৰি থৈছোঁ চাব পাৰে, আৰু আমাক লাগিব পটাছিয়াম পাৰমাংগানেট। ইটছ এ ভেৰি গুড অক্সিডাইজাৰ। প্ৰথমতে মই 1 চামুচ চেনি ল'ম, তাৰপিছত চেম এমাউণ্টত পটাছিয়াম পাৰমাংগানেট এড কৰিম। দুটা বস্তু ভালদৰে মিলাই ল'ম যাতে আমাৰ ৰিয়েকশ্যনটো ভালদৰে সম্পূৰ্ণ হয়। ঠিক এনেদৰে এতিয়া ৰিয়েকশ্যনটো ষ্টাৰ্ট কৰাৰ কাৰণে আমাক চামুচৰ সহায়ত অলপ ৰাব কৰিব লাগিব, ভিডিঅ'ত দেখুৱাৰ দৰে। It's a very exothermic reaction, so don't try it at your home or anywhere.